অ' বাইদেউ গাহৰি কিমান এটা ষ্টিকত 100 টকা এইটো কি হয় পলু পলুৰ কিমান বাইদেউ 100 টকা এইটো কি চিকেন অ'কে গাহৰি লাভাৰসকলে যদি ভিডিঅ'টো চাই আছে চাব দেই ভালকৈ একদম গাহৰি পূৰা জুইত পুৰি থৈছে আপোনালোকে খালেই হ'ল মজা বৰা চাউল তাৰপিছত অ'কে আৰু এইটো এইটো কি চাউলটো পচাই লয় নেকি বাইদেউ অ'কে আৰু ইয়াতে থৈ দিয়ে কিমান কৰি ইয়াতে এটা 20 টকা অ' বা এই ঘৰটোৱে মানে মোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চাওক ঘৰটোৰ ওপৰত উঠিব পাৰিনে কিয় ওপৰত কি আছে ইফালে এখন আছে মকৌকাৰী চকু ৰাংচিং 3 মাহৰ এটো হল 3.5 বছৰ 3.5 বছৰ এটো ৰাংচিং ও ৰাংচিং না ও মাই গড এটো 4 বছৰ হল 4 বছৰ এটোতো আৰু লং চকু ৰাংচিং খাম ফাৰ্ষ্ট টাইম মানে মই এটা মিছন চাইনাৰ শ্বুটিং কৰিছিলে আমাৰ জুবিন দাই ইয়াৰ পৰা আপোনালোকে বিউটিফুল চানডুবিৰ নেচাৰেল ভিউ এনজয় কৰিব পাৰিব ইয়াতে চলি আছে ধুনীয়াকৈ ফটো শ্বুট হয়নে চানডুবিৰ পৰিৱেশ চাওক আৰু ভণ্টি এগৰাকী আছে কি পিঠা বনাইছে এইটো তিল পিঠা বনাইছে চাওক কি নাম তোমাৰ পইচা নিদিয়াকৈ খাব পাৰিম নিচা হ'ব চানডুবি ফেষ্টিভেলৰ মাজতে আছে এইটো চাংঘৰ হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ আৰু এটা ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে মই ভালে আছোঁ মোৰ পিছফালে চাওক কেনেকুৱা দেখিছে একদম পুৰা চেগুন বাগান ইফালে চাওক আৰু গৈ আছোঁ এতিয়া চানডুবি ফেষ্টিভেললৈকে একদম চাৰিওফালে যিমানলৈকে দেখিব আপোনালোকে চেগুন বাগান দেখিব আৰু চানডুবি ফেষ্টিভেল আপোনালোকে আহিছেনে যদি অহা নাই ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাব চানডুবি ফেষ্টিভেল আৰু এই ৰাস্তাত ৰাতি আহিলে আপোনালোকে বাছ বা কিবা কিবি যিকোনো বস্তু দেখা আৰু চানডুবি ফেষ্টিভেল যোৱাৰ কথা আপোনালোকৰ দুটা ৰাস্তা হ'ব এটা হ'ব চানডুবি পিকনিক প্লেচ যোৱাৰ ৰাস্তাটো আৰু এইটো হ'ব চানডুবি ফেষ্টিভেল যোৱাৰ ৰাস্তা ৱেলকাম টু চানডুবি ফেষ্টিভেল মানে এইটো চিধা ফেষ্টিভেল গৈছে ৰাস্তাটো আৰু এটা ৰাস্তা গৈছে আপোনালোকে এইটো ফালে ক'ত যাব পাৰি এইটো চাইডে এইবিলাক চব ঘৰৰ বস্তু কচু আছে ধুনীয়া আৰু বেলেগ এটা ভাইব পাই যাব ইয়াতে এইটো কি হয় বাইদেউ এইটো কি বস্তু হয় আপং আপং যদি খাই ধুনীয়াকৈ এয়া লগত আছে বগৰী অ' এইটো দাম কিমান ডাঙৰটোৰ 200 এতিয়া একেলগে খাই দিব পৰা যাবনে নিচা হ'ব বেছিকৈ খালি বাগৰি থাকিব লাগিব ইয়াতে এইটো কি বস্তু হয় দৈ মহৰ দৈ নেকি গৰুৰ দৈ 100 ধুনীয়াকৈ চাওক কি হ'ল ল'লে মানে কম কৰি দিব বোলে বাইদেউহঁতে এই মাত্ৰ ছিঙি আনিছে শুকান মাছৰ গুড়ি চাওক এইটো শুকান মাছৰ গুড়ি হয় ঘৰৰ অ'কে চাওক গেটটো পুৰা ইণ্টাৰেষ্টিং লাগিছে চাওক একদম মানুহ পুৰা ফুল আজি চানডে যোনে মানে ভোকাটো ৰৈ থাকে খাই ভাল পায় তেওঁলোকৰ কাৰণে থলুৱা খাদ্যৰ সম্ভাৰত আহি গ'ল এতিয়া খোৱা গাহৰি আপোনালোকে চাইমদ বা সকলো পাই যাব ইয়াতে একদম পুৰা ফ্ৰেছ গাহৰি চাওক অ' বাইদেউ গাহৰি কিমান এটা ষ্টিকত 100 টকা এইটো কি হয় পলু পলুৰ কিমান বাইদেউ 100 টকা এইটো কি চিকেন অ'কে তাকে কোৰা আছে তাৰপিছত এয়া মিছা মাছ আছে লোকেল চাটনি চাওক ধুনীয়াকৈ খাব পাৰিব আপোনালোক দাদা এইটো কি হয় ব্লেক কালাৰ চাইমদ ন এইটো খালে নিচা হয় ন পুৰা নহয় অ' এইটো কি হয় থেকেৰা টেঙা ন কিমান বাইদেউ এইবিলাকৰ গোট এই ঘৰৰ নেকি আপোনালোকৰ এইবিলাক বাপৰে চাওক থেকেৰা টেঙা ঘৰৰ তাৰপিছতে আৰু আছে আমলখি তাৰপিছত গোটেইবিলাক ঘৰৰ বস্তু সেইকাৰণে এইখন মানে চানডুবি মেলাখন এইকাৰণে বিশেষ স্পেচিয়েল আইতা কি খবৰ বেচা বিক্ৰী কেনেকুৱা হৈ আছে ভালে হৈ আছে শুকান মাছ আপোনালোকৰ ঘৰত শুকাইছে এই বঢ়িয়া আৰু চাওক আইতাহঁতে ধুনীয়া কিমান ধুনীয়া লাগিছে চাওকচোন আইতাৰ ড্ৰেছটো পুৰা ধুনীয়া পাগুৰিছে কৰিম একদম পুৰা ড্ৰেছটো উঠালে চবে তেতিয়া দেখিব আপোনালোকৰ ড্ৰেছটো ভাল লাগিব গাহৰি লাভাৰসকলে যদি ভিডিঅ'টো চাই আছে চাব দেই ভালকৈ একদম গাহৰি পুৰা এইফালে এইটো কি বস্তু বনাইছে বাইদেউ কেঁচা অ' কেঁচাটো ফাৰ্ষ্ট টাইম মই আপোনালোকক দেখুৱাম মানে ময়ো দেখা নাছিলোঁ মই আজি দেখিছোঁ এইটো কি আছে বাইদেউ ইয়াতে বৰা চাউল তাৰপিছত অ'কে আৰু এইটো কি চাউলটো পচাই লয় নেকি বাইদেউ
অ'কে আৰু ইয়াতে থৈ দিয়ে কিমান কৰি ইয়াতে এটা 20 টকা অ' বা এই গোৱালপাৰাৰ পৰা তুমি ফ্ৰীতে খাব দিব ন ইয়াতে এই বা বাইদেউ দেখিছে মনটো কেনেকুৱা ভাল বাইদেউ সিহঁতৰ ফ্ৰীতেও খাব দিম বুলি কৈছে ত' গাহৰি কিমান কৰি এডাল ষ্টিকত অ' বা আপোনালোকে খায় নে নাখায় গাহৰি আপোনালোকে বেছিকৈ খায়নে ঘৰত গাহৰি খায় ন এয়া গাহৰি আছে দাদা আছে গাহৰি খাবা আৰু এইটো পলু ন পলু আৰু মিছা মাছ গোটেইখিনি আছে আপোনালোকে পাই যাব যি বস্তু খায় যেনেকৈ খায় এই বঢ়িয়া আৰু বাইদেউ ষ্টিকত বনাই আছে কি বনাই আছে এবাৰ চাই দিওঁ অ' বাইদেউ কি বনাইছে চিকেন অ'কে চিকেন আৰু ইফালে আছে চিকেন ধুনীয়া কিমান বাইদেউ এডাল ষ্টিকত 100 টকাত পাই যাব এতিয়া কথাটো হ'ল খোৱা যোনখন মানে মেলা আছে খোৱা মেলাখনত আপোনালোকে কি নাপায় এতিয়া গাহৰি পাব চিকেন পাব তাৰপিছত পাব কেঁকুৰা মিছা মাছ মানে যি আপোনালোকে খায় পলু পোকা গোটেইখিনি আপোনালোকে পাই যাব সেইখিনি চালোঁ লোকেল যোনখন অৰ্গেনিক মানে যোনখন বজাৰ হয় সেইখন চালোঁ এতিয়া মানে মেইন ফেষ্টিভেলত কি মানে কেনেকুৱা কি চলি আছে গোটেইখিনি চাম আহিয়ে মই ধুনীয়াকৈ দেখিছোঁ বস্তু এটা দেখি ভাল লাগিলে দাদাজনে একদম পুৰা ড্ৰেছ চেছ পিন্ধি ৰৈ আছে গেটত কি বুলি কয় দাদা আপোনালোকৰ পাজাৰ ফেষ্টিভেল এইটো আমি মানে ৰাভা জনগোষ্ঠী ইয়াত মানে উদ্যোগ লৈ কিনে অনুষ্ঠানটো পাতি আছোঁ কাৰণে মানুহে ভাবে ৰাভা ফেষ্টিভেল ভিতৰত কি চলি আছে প্ৰগ্ৰাম চলি আছে ন অ'কে ভিতৰত যাব পাৰিম নে পইচা লাগিব নেকি কি বুলি কয় দাদা নৃত্যটোক হানা খৰা এইটো কিবা ন একদম চাওঁ ড্ৰেছটো কেনেকুৱা চালি লাগিছে চান্দুবি ফেষ্টিভেলৰ ভিতৰত সোমাই ধুনীয়া কিছুমান বস্তু দেখিব এইবিলাক চাওক মই আপোনালোক দেখুৱাই দিছোঁ টকা আছে টকা বুলি কয় তাৰপিছত কেৰপা মানে ধুনীয়া আৰু যিবিলাক আমাৰ ট্ৰেডিশ্যনেল যিবিলাক আগতে গানবিলাকত ইউজ কৰিছিলে এইবিলাক বস্তুবিলাক আছে চাওক থলুৱা লোকবাদ্য গৱেষণা প্ৰকল্প মুখ্য মানুহবিলাকৰ ব্ৰেইনটো মানে হাতত থাকে আৰু এখন কিতাপ বনাইছে ইফালে চাওক এইটো বনাইছে ডাইন'ছৰ আৰু ইফালে লিখিছে জয় আই অসম এইটো ভাল লাগিছে চাওক এই বস্তুকেইটা মানে অৰ্গেনিক বনাইছে এইটো কেঁচুৱাটো আছে লগত চান্দুবি ফেষ্টিভেলত আহি ভিতৰত এনেকুৱা এটা পৰিৱেশ দেখিব একদম পুৰা মুখাবিলাক আছে ধুনীয়াকৈ বনাই থোৱা ড্ৰেছ আপোনালোকে তিৱা জনগোষ্ঠীৰ ড্ৰেছ ভাল পায় বা যদি ৰাভা জনগোষ্ঠীৰ ড্ৰেছ ভাল পায় তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব ইয়াৰ পৰা ধুনীয়া আৰু ইফালে এটা চাংঘৰ আছে চাংঘৰতে পৰা আপোনালোক দেখুৱাই দিওঁ ইফালে এখন আছে ম'হৰ গাড়ী মানে ম'হৰ গাড়ী চকু ৰাংচিং আৰু কিবা পোহামত এইটো আচলতে চকো কি নাম কয় এইটো চকো ৰাংচিং চকু ৰাংচিং 3 মাহৰ এইটো হ'ল 3.5 বছৰ 3.5 বছৰ অ' মাই গড ইয়াৰ প্ৰক্ৰিয়াটো বনোৱাৰ প্ৰক্ৰিয়াটো হ'ল এইটো বাখৰ এইটো বজাৰত কিনিব লাগে বজাৰত নহয় নিজে বনাওঁ আমি নিজে বনাব লাগে অ'কে নিজে বনাওঁ অ'কে এই বাখৰত তাৰমানে চাউল আছে চেনি বুন আছে কঁঠালৰ পাত আছে আৰু শুকান জলকীয়া এই 3বিধ চাউলত দি আমি গুড়ি কৰোঁ গুড়ি কৰাৰ পিছত তেনে পিঠা বনাওঁ পিঠা বনোৱাৰ পিছত আকৌ এই পুৰণি তেনে বাখৰ ইয়াত ছুটিয়াই দিওঁ এইটো চাব আপোনাৰ এইটো এইটো ৰাংচিং ৰাংচিং না অ' 4 বছৰ হ'ল 4 বছৰ এইটোতো আৰু লং এইটো একচুৱেলি তাৰমানে ৰাভাবিলাকৰ বুলি নহয় এইটো অসমৰ ঐতিহ্য কিন্তু এতিয়ালৈকে অসম চৰকাৰে অলপমান হেৰি লৈছে নে আমাৰ ৰাভা সমাজে লৈছে চকু ৰাংচিং খাম ফাৰ্ষ্ট টাইম মানে মই এলকহল নাখাম বাৰু জাষ্ট পুৰা বস্তুটো দেখি ভাল লাগিলে সেইকাৰণে খাই চাওঁ কেনেকুৱা এটা ভাল লাগিছে আৰু এইটো আছে একদম যোনটো চান্দুবি ফেষ্টিভেলৰ মাজতে আছে এইটো চাংঘৰ যিবিলাক ছোৱালীবিলাকৰ যিবিলাক মহিলাবিলাকৰ আছে ড্ৰেছবিলাকে বেছি পাই যাব হয়নে নহয় এইটো হ'ল চান্দুবি ফেষ্টিভেলৰ মেইন যোনটো মঞ্চটো এক্সাইটেড সকলো এক্সাইটেড পুৰা এক্সাইটেড হৈ আছে তিৱা নৃত্য চাম এতিয়া ফাৰ্ষ্ট টাইম বৰা চাউল আৰু কি তিল বৰা চাউলৰ তিল
ভাই কেনেকুৱা চলি আছে তোমালোকৰ ডিউটি ভালে চলি আছে ন আজি মানুহ হৈছে না যোৱাকালি বেছি মানুহ হৈছিলে আজি বেছিল ৰাতি ইয়াতে থাকা তোমালোক নাথাক ঘৰ ইয়াতে নে এইটো ঘৰটো চাওক কিমান ধুনীয়া লাগিছে ঘৰটো ওপৰত উঠিব পাৰিনে কিয় ওপৰত কি আছে অ' মাই গড মই উঠিম বুলি ভাবিছিলোঁ কি নাম তোমাৰ অ'কে ঘৰটোৰ ভিতৰৰ ফালে অ' মাই গড একদম বাঁহৰ ফিনিচিং চাওক না এইফালে আহি জুবিন দাক দিব পাৰিব শ্ৰদ্ধাঞ্জলি ইয়াতে চলি আছে ধুনীয়াকৈ ফটোশ্বুট হয়নে দাদা ৰাতি জুৰিব নেকি অহাকালি অ'কে মিছন চাইনাৰ শ্বুটিং কৰিছিলে আমাৰ জুবিন দাই এই ঘোঁৰাত উঠিলে কিমান লয় কোনে উঠিব মই উঠিলে 100 টকা আৰু সৰু বাচ্ছা উঠিলে 5 টকা মোৰ কিন্তু নতুন বছৰত ধুনীয়া লাগিলে আৰু ইয়াতে আহি এইটোৱে মানে মেইন ভিউ পইণ্ট ইয়াৰ পৰা চানডুবি পূৰা চাব পাৰিব তাৰ পৰা আপোনালোকে বিউটিফুল চানডুবি নেচাৰেল ভিউ এনজয় কৰিব পাৰিব এয়া নেচাৰেল ভিউ মেলা চালোঁ এতিয়া জাষ্ট ভিউটো এবাৰ দেখুৱাওঁ আৰু এতিয়া যাম একবাৰ চানডুবিৰ বাণিজ্য মেলাতনো কি আছে এবাৰ চাওঁ কি পায় কি নাপায় আৰু ইয়াতো পাই যাব ধুনীয়াকৈ পূৰা গাহৰি তাৰপিছত মিছা মাছ আছে আৰু আছে কেঁকোৰা আৰু লগতে এইটো চাইমদ তাৰপিছত বড়ো তিৱা ট্ৰেডিশ্যনেল যিবিলাক কাপোৰ আছে সেইবিলাক ল'ব পাৰিব চাওক সেয়া আৰু বেছিকৈ আৰু চাওক মানুহ চাওক বাণিজ্য মেলা এগৰাকী ড্ৰেছটো দেখি ভাল লাগিলে কি বনাই আছে পিঠা কি পিঠা হয় এইটো কি পিঠা চাকনি পিঠা আৰু চাকনি পিঠা আৰু ভণ্টি এগৰাকী আছে কি পিঠা বনাইছে এইটো তিল পিঠা বনাইছে চাওক কি নাম তোমাৰ শিখা ৰাভা চাওক শিখা ৰাভাই ধুনীয়াকৈ বনাইছে তিল পিঠা হৈ গ'ল ন খাব পাৰিম নে নোৱাৰিম পইচা নিদিয়াকৈ খাব পাৰিম অ'কে পাৰ্কিং দেখি আপোনালোকে জাষ্ট অনুমান কৰক কিমান মানুহ মই এবাৰ প্ৰথমৰ পৰা শেষলৈকে দেখুৱাই দিছোঁ গাড়ী পাৰ্কিং কাৰ আৰু বাইকৰটো নকয় বাৰু ইফালে কাৰ আৰু ইফালে বাইকৰ পাৰ্কিং চাওক আৰু এয়া চানডুবি মেলালৈকে আহা গোটেই মানুহৰ এটা পাৰ্কিং আপোনালোকে যদি চানডুবি ফেষ্টিভেল যাম বুলি ভাবিছে এই বছৰ আজিয়ে শেষ হ'ব নেক্সট ইয়াৰ আপোনালোকে প্লেন কৰিব পাৰে জানুৱাৰী 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে হয় চানডুবি ফেষ্টিভেল আৰু এই ফেষ্টিভেলখনৰ এই বছৰ 16 বছৰ হ'ল আৰু ফেষ্টিভেলখনত গ'লে আপোনালোকে খুব মানে অৰ্গেনিক কিছুমান বস্তু পাব অৰ্গেনিক মানে যিবিলাক খোৱা বস্তুৱে হওক একদম ঘৰত যিখিনি তেওঁলোকে বনায় ঘৰত যিখিনি ৰোৱে বা তেনেকুৱা বস্তু কিছুমান পাব আৰু লগতে খুব ধুনীয়া আৰু চানডুবি বুলি ক'লেতো চানডুবি বিলখনৰ কথা জানে পিকনিক প্লেচ আছে আৰু লগতে ফেষ্টিভেল টাইমত গ'লে আপোনালোকৰ বেছি ভাল লাগিব আৰু ৰাস্তাটোৱে মানে খুব ধুনীয়া মিৰ্জাৰ পৰা 32 কিলোমিটাৰ হয় চানডুবিলৈকে আৰু মই ভাবোঁ মিৰ্জাৰ পৰা বেছি ওচৰ হয় চানডুবি আৰু ৰাস্তাটো গোটেই ৰাস্তাটোতে মানে আপোনালোকে পিকনিক প্লেচ বুলি ভাবিব পাৰে বাগান চাগান আছে ফটোশ্বুট কৰিব খুব ধুনীয়া লাগিব আপোনালোকে যাব পাৰে